এজন মহান ব্যক্তি স্বামী বিবেকানন্দ তেওঁ কৈছিল জীৱনৰ আটাইতকৈ মূল্যৱান সময়কণ হ'ল 16 বছৰৰ পৰা 25 বছৰৰ সময়ছোৱা, যাক আমি যৌৱনাৱস্থা বুলি কওঁ বা চিম্পলি ডেকাকাল বুলি কওঁ। নমস্কাৰ, আপোনাৰ আপোন চেনেল হেতেলুকাৰ হৈ মই বিকিয়ে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। 16 বছৰৰ পৰা 25 বছৰৰ সময়খিনি জীৱনৰ আটাইতকৈ প্ৰডাক্টিভ টাইম। তাৰ পাছত আমাৰ দুডাল এডালকৈ চুলি পকিব ধৰিব, আমাৰ ঘৰৰ মানুহবোৰ লাহে লাহে নাইকিয়া হ'ব, বন্ধুৰ সংখ্যা কমিব আৰু আমাৰ বিয়া বাৰু হ'ব, আৰু আমাৰ সেই সপোনবোৰ লাহে লাহে আমাৰ মাজলৈ অহা কণমানিটোৰ হাঁহিৰে ৰিপ্লেচ কৰিব। লাখ লাখ সপোন ধূলিকণাৰ মাজত হেৰাই পৰিব আৰু আজিৰ যুৱ সমাজ সেই সময়ৰ বৃদ্ধ সমাজত ৰূপান্তৰিত হ'ব। দিছ ইজ লাইফ। সেইবাবে স্বামী বিবেকানন্দই কৈছিল, জীৱনৰ প্ৰত্যেক খোজত সময়ে আপোনাক বহুত কথা শিকাব, কিন্তু সেই জীৱনৰ মূল আধাৰ এই 16 বছৰৰ পৰা 25 বছৰৰ ভিতৰতে গঢ়িব। আপুনি দেখিছে, শুনিছে আৰু পঢ়িছে, পৃথিৱীৰ যিমানবোৰ ছাকচেছফুল মানুহ আছে তেওঁলোকৰ 99% মানুহে কিন্তু সফলতাৰ বীজ এই 16 বছৰৰ পৰা 25 বছৰৰ ভিতৰতে ৰোপণ কৰিছিল। এইটো সময়ত যেতিয়া বহুতে মদ ভাং খাই চাৰিআলিত বহি আড্ডা দি আছিল, কিন্তু সেই সময়ত এজন ল'ৰাই ৰুমত সোমাই দিন ৰাত সমান কৰি নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ প্লেন বনাই আছিল। সেই ল'ৰাটোৱে পাছলৈ ইলন মাস্ক বুলি জনাজাত হয়, সেই ল'ৰাটোৱে পাছলৈ জুবিন গাৰ্গ হিচাপে জনাজাত হয়, সেই ছোৱালীজনীয়ে পাছলৈ হিমা দাস, সেই ছোৱালীজনীয়ে পাছলৈ প্ৰিয়ংকা চোপ্ৰা নামেৰে জনাজাত হয়, আৰু লাখ লাখ এক্সাম্পল আছে। গতিকে এই সময়কণ ফাং ফুং কৰি নষ্ট নকৰিব। হয়, বহুতে বহুত কাম কৰিব নোৱাৰে, যেনেকৈ আইনষ্টাইনে কৈছিল, এটা মাছক গছত বগাব দি তাক অপদাৰ্থ বুলি ক'ব নোৱাৰি, ঠিক তেনেদৰে মানুহৰো 10টা আঙুলি সমান নহয়। দেন চব মানুহে চব কাম কেনেকৈ কৰিব পাৰিব? অবভিয়াছলি নোৱাৰে। আজি যদি হিমা দাসক গান গাব দিয়া হয়, আজি যদি জুবিন গাৰ্গক দৌৰিব দিয়া হয়, কি আজিৰ দৰে তেওঁলোক ছাকচেছফুল হ'ব? বিভিন্ন দিশ আছে, বিভিন্ন ৰাস্তা আছে সফল হোৱাৰ। ট্ৰাই কৰক। ছাকচেছফুল হ'বলৈ হ'লে 16 পৰা 25 বছৰৰ সময়খিনি ছোৱালীৰ পকৰত দৌৰি পৰ্ণ চাই এনজয় কৰি থাকিলে নহ'ব। কষ্ট কৰিব লাগিব, নিজকে প্ৰত্যেক দিনাই ইম্প্ৰুভ কৰিব লাগিব। ট্ৰাই নকৰাকেই নোৱাৰোঁ বুলি ক'লে কেনেকৈ হ'ব? গান গাওক, এক্টিং শিকক, বিজনেছ কৰক, চাকৰি কৰক, দোকান দিয়ক, এটলিষ্ট কিবা এটা কৰক। এই সময়ছোৱা অবাবত নষ্ট নকৰিব। ছাকচেছ পাব পাৰে বা ফেইল হ'ব পাৰে। ফেইল হ'লে বহুত লেচন এনেকুৱা শিকি যাব যিবিলাকে আপোনাৰ লাইফটো গঢ়াত বহুত বেছি সহায় কৰিব। পৃথিৱীৰ যিমানবোৰ কাম আছে সেই কামবোৰৰ কোনো সৰু বৰ নাই। প্ৰত্যেকটো কামেই আপোনাক ধন সম্পত্তি, আপোনাৰ নাম কৰিব পাৰে। যদি আপুনি এই সময়ছোৱা নষ্ট কৰি থাকে, তেতিয়া নিজৰ ভৱিষ্যতটো যদি আপুনি এই সময়ত নিজৰ ভৱিষ্যতটো গঢ়ি নলয়, তেন্তে আপুনি আহিবলগীয়া ভৱিষ্যতৰ প্ৰজন্মক কি পৰিচয় দিব? এজন মদাহী, এজন অকৰ্মী, এজন দুখীয়া পইচা পাতি নাইকিয়া দেউতাৰ, নে এজন যোদ্ধা বুলি, নে এজন সফল ব্যক্তি বুলি? এটা সপোনক আপোনাৰ প্ৰাপ্য বুলি ভাবি চাওক। এটা লক্ষ্য য'ত আপুনি 10 বছৰৰ পাছত নিজকে দেখে, সেই লক্ষ্যটোক নিজৰ কৰি চাওক। চালা জ্বলক। যদি সেই লক্ষ্যটো কোনোবাই পূৰণ কৰিছে অলৰেডি, সেই মানুহজনৰ পৰা জ্বলক, কাৰণ সেই মানুহজনে যেতিয়া কৰিব পাৰিছে, আপুনি নিজকে প্ৰশ্ন কৰক যে এইটো মই কিয় কৰিব পৰা নাই। জ্বলিব শিকক, নিজকে প্ৰশ্ন কৰক, যদি ই কৰিব পাৰিছে মই কিয় কৰিব পৰা নাই। আৰু বেয়া অভ্যাসবোৰ এৰিবৰ হ'ল, নহ'লে ফিউচাৰত বহুত বেছি প্ৰব্লেম হ'ব। চিৰিয়াছলি কৈছোঁ। আপুনি ভাবিব নোৱাৰে আমাৰ ফিউচাৰটো কোন দিশলৈ গৈ আছে, আমাৰ ভৱিষ্যতটো কোন দিশলৈ গৈ আছে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সময়ত যদি আপুনি এইবিলাক ফাং ফুং কৰি থাকে, তেন্তে আপোনাৰ কোনো জেগা নাথাকিব এই পৃথিৱীত। মই কৈ দিওঁ এটা কথা, ভৱিষ্যতত ফিউচাৰত দুৰ্বল ব্যক্তিৰ কোনো জেগা নাই। এজন যোদ্ধা হওক, যোদ্ধা হ'লেহে আপুনি এই ভৱিষ্যতত জীয়াই থাকিব পাৰিব, ভৱিষ্যতত আগবাঢ়িব পাৰিব। জীয়াই থাকিবলৈকে যোদ্ধা হ'ব লাগিব কিন্তু। আৰু এটা কথা কৈ দিওঁ, সলনি হওক, সময় থাকোঁতেই সলনি হওক, যদি নহয় সময়ে সলনি কৰি দিব আপোনাক। যদি সময়ে সলনি কৰে, তেন্তে কৈ থলোঁ পস্তাব, বহুত পস্তাব।
আৰু কান্দিব মন যাব, বহুত কান্দিব মন যাব, কিন্তু কান্দিব সময় নাপাব।